Hello everyone, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ককাৰ শ্ৰাদ্ধ চলি আছে, গতিকে ৰাতিপুৱাৰ পৰাই বহুত বিজি থাকিবলগীয়া হৈছে। আৰু এতিয়া শ্ৰাদ্ধ হৈ গ'ল আৰু খাইও হৈ গ'ল, বহুতখিনি মানুহ আহি গ'লো। আৰু মই ৰাতিপুৱাৰ পৰানো ক'ত কি কৰিলো বিজি আছো, হে অকমান এনে ভিডিঅ' কৰি লৈছো। সেইখিনি মই এইটো ভিডিঅ'তে এড কৰি দিম, দেখুৱাই থাকিম। আৰু বাকী সেয়া আজি দিনটো ভালে পাৰ হ'ল আৰু শ্ৰাদ্ধটো ধুনীয়াকৈ হৈ গ'ল আৰু বাকী খোৱা লোৱাও হ'ল। আৰু আহিবলগীয়া আছে মানুহ, সন্ধিয়ালৈকেতো আহিবই আৰু আমাৰ ইয়াতে অকণমান লেটকৈ আহে। গতিকে এতিয়া বৰ্তমান খালী আছোঁ আৰু আছে তলত মাহঁতে কথা পাতি আছে, আলহীবোৰ আহিছে। চ' সেয়াই মই ভাবিলোঁ ইয়াতে যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই কৰি দিওঁ আৰু বাকী দেখুৱাই থাকিম, তেতিয়াহ'লে একেবাৰে শেষলৈকে চাই থাকিব। এয়া ইয়াতে আমাৰ খানা বনাই আছে, হৈয়ে গ'ল ৰেডি চব। মামা মাহী আজি ইমানে বিজি আছো, ভিডিঅ' কৰিব টাইমে পোৱা নাই। এয়া দাদা আৰু মই পুৰা তলৰ পৰা পানীৰ বটল আনি আছো। আৰু বাকী আছে বেলেগ কাম কৰি আছে যে দাদাবোৰ, সেইকাৰণে মই এইখিনি কৰি ললো। আৰু ইমান বজাৰ যাব লগা হৈছে নহয়। বাকী শ্ৰাদ্ধত বহিবই সময় নাপালো, জাষ্ট সেৱা কৰাৰ টাইমত পালোহি। আৰু বাকী সেইকাৰণে শ্ৰাদ্ধৰ ভিডিঅ'টো ইমান কৰা নহ'ল। এনে অকণমান তেতিয়া মৰ্ণিঙত প্ৰাচিতৰ ভিডিঅ'খিনি কৰিছোঁ, সেইখিনিয়ে দেখুৱাব পাৰিম। আৰু বাকী এনে জেগাখিনি দেখুৱাওঁ ক'ত কৰিছে শ্ৰাদ্ধ। ইয়াতে খোৱাৰ কাৰণে ব্যৱস্থা কৰিছে। এইখিনি হেল্ল' এভৰিৱান, আজি 13 মে' হয় আৰু আজি আমাৰ ভোজ আছে। গতিকে আজিও একদম ৰেডি কৰি আছে, ৰাতিপুৱাৰ পৰাই ৰেডি কৰি আছে। আৰু চব আহি গ'ল, কেটাৰিঙৰ দাদা কেইজন আৰু আমাৰ খানা হৈ আছে ইয়াতে। এয়া বিষ্ণু দাই তামাম টেষ্টি খানা বনাই। ইউটিউবত ভিডিঅ' কৰি আছো, কাকো দেখুওৱা নাই, ইউটিউবত যাব। এয়া মাছৰ আইটেম হৈ আছে, এইপিনে ভাত। আজি আইটেম ঢেৰ আছে, সিদিনাৰ আইটেম কেইটা দেখুওৱা নহ'ল, ভালেই হৈছিল, ধুনীয়া। সিদিনা আছিলে লুচি, দালি, এখন মিক্স চব্জি, পটল এনেকৈ কিবাকিবি দি, ৰঙালাও দি, আৰু বুট চুট মিক্স কৰিছিলে তাতে, আৰু চিৰা, দৈ, মিঠাই। এই আছিলে সিদিনা, ভাল হৈছিলে সিদিনা আইটেম কেইটা। আৰু এইপিনে এয়া কেটাৰিঙৰ লগাই থৈছে বেনাৰ, আৰু ইয়াতে খুৱাব। খোৱা জেগাটো একে আছে, ছেম পিচ। আৰু আমাৰ ইয়াতে ওপৰতে বহুত ঠাই, গতিকে ইপিনে আৰু আগপিনে ঢেৰ জেগা থাকি গৈছে, কিন্তু ইপিনে আৰু কৰা নাই সিমান দূৰ। এইখিনিতে বহুত ৰাতি গৈছে, পিছলৈ মোৰ বিয়া চিয়া হ'লে ইয়াতে কৰিব পাৰিম আৰু বেলেগত ভৱন ল'ব নালাগে, আৰু নিজৰ ঘৰতে ইমান জেগা আৰু কি ভৱনৰ দৰকাৰ ন। এয়া আনিছোঁ ঠাণ্ডা স্প্ৰাইট, বিষ্ণু দাহঁতে খাব, মানে বনাই আছে যে, আচলতে ইহঁতৰ গৰম লাগিছে, চ' লৈ আহিলোঁ। এইটো দিওঁ বাৰু। এইজনী হ'ল মোৰ ফ্ৰেণ্ড লিলি,
আৰু ইপিনে আছে বুদ্ধ দা, যতীন দা, পেৰেংগা। ইহঁতে মোৰ ফ্ৰেণ্ড কাম দাদা হয় আৰু এই পেৰেংগা আমাৰ ফ্ৰেণ্ড হয়। আৰু আজিৰ আইটেম হ'ল দালি, মাছৰ মুড়ি ঘণ্ট, বৰ, কঁঠালৰ চব্জি, তাৰপিছত মাছ, চাটনি, দৈ, মিঠাই এইখিনিয়ে আৰু। ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ যে সেইকাৰণে পটাপট কৰি লৈছোঁ। আৰু এইপিনে বৈভৱ আৰু মামা এয়া আমাৰ পোৱালি পাৰ্টি, চবে মোবাইল চোৱাত ব্যস্ত। এইটো চবতকে টিকলু, তাৰপিছত জিত, তাৰপিছত এয়া বৈভৱ। ইহঁত দুটা চেম ক্লাছ। কি চাই আছা তোমালোকে? অঁ, আমি এতিয়াও মানে আজৰি হোৱা নাই, 9টা বাজি গ'ল। আমি ব্যস্তই আছো। তাৰমানে আজি যিহেতু আজি ভোজ, গতিকে ৰাতিলৈকে মানুহ আহিব আৰু এতিয়াও আজৰি হোৱা নাই। আৰু এই পোৱালীকেইটাতো দেখুৱালোৱে, পুৰা চিঞৰ বাখৰ কৰি আছে। সেয়া বাকী আৰু লগ পাই আছো অলপ পিছতকে। হেল্ল' এভৰিৱান, সিদিনা আৰু ভিডিঅ'টো এণ্ড কৰা নহ'লে, ইমানে ভাগৰ লাগি গ'ল। গতিকে আজি ছানডে হয়, ফ্ৰাইডেৰ পৰা আজি ছানডে ভাবিলোঁ ভিডিঅ'টো আজি এণ্ড কৰি দিওঁ। আৰু ইয়াতে আমি ৰুমত আছো। এইপিনে আছে বা, এইপিনে ভণ্টি ভূতৰ নিচিনা চুলিখিনি মেলি আছে। আৰু ইহঁত দুটা আছে বিচনাত গেম খেলি, আৰু লগতে লেপটপটো খুলি লৈছোঁ। বহুত দিনে হ'ল মানে ইউজে কৰা নাই, গতিকে এতিয়া কিবা কিবি অকণমান কৰোঁ, চাওঁ মেলো। আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিওঁ। পুনৰ এটা নতুন ব্লগত আপোনালোকক লগ পাম। আৰু ভাবিছোঁ এতিয়া যিহেতু বহুত দিন হ'ল ব্লগবোৰ ভালকৈ দিয়া হোৱা নাই, অকণমান ৰেগুলাৰকৈ দিবলৈ ট্ৰাই কৰিম। গতিকে আজিৰ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ। বাই বাই। এয়া দহাৰ দিনা আমাৰ এনেকৈ নদীৰ ঘাটত এনেকৈ পূজা কৰিবলগীয়া হয়। আৰু ইয়াৰ ওচৰতে আমাৰ শ্মশান হয়, তাতে ককাৰ কামখিনি কৰিছিলে যে, আৰু অস্থি লৈ আহিছিলে, অস্থিটোও লৈ যাব লগা হয়। তাতে নিয়ম কৰি পেলাই আকৌ লৈ আহে, আৰু লগতে বামুণজনো যায়। এইখিনি যিহেতু মই যোৱা নাছিলোঁ, ভাইটি গৈ ভিডিঅ' কৰি আনিছে। চ' এইখিনি মই লাষ্টত এইকাৰণে এইটো ভিডিঅ'ৰে শেষত পেষ্ট কৰি দিছোঁ। এনেদৰে আমাৰ এনেকৈ মানে দহাৰ নিয়মবোৰ কৰা যায় আৰু।